Hi guys, welcome back to my YouTube channel. আজি আমি লাহোৱাল মহাবিদ্যালয়ৰ কিছু পৰিবেশ আপোনালোকক দেখাব বিচাৰিছো আৰু আজি লাহোৱাল মহাবিদ্যালয়ত আন্তঃশ্ৰেণী আৰু আন্তঃবিভাগ প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতা হৈ আছে আৰু এই প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতা স্থলীলৈ আমি যাওঁ কেনেকুৱা হৈছে সেই পৰিবেশ আজি আপোনালোকক আমি দেখাম তেনেহলে বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো অকনমান স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব পৰিবেশ লাহোৱাল মহাবিদ্যালয়ৰ পৰিবেশ ৱাল মেগাজিনৰ প্ৰতিযোগিতা প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতা হৈ আছে আৰু প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতাৰ এই পৰিবেশ লাহোৱাল মহাবিদ্যালয়ৰ সৰ্ববৃহৎ প্ৰাচীৰ পত্ৰিকাৰ সংখ্যাযুক্ত এইবাৰৰ প্ৰতিযোগিতা সৰ্বমুঠ 33খন এইবাৰ প্ৰাচীৰ পত্ৰিকা হৈছে আগতে কোনোদিন 33খন হোৱা নাই এইবাৰ প্ৰথমবাৰলৈ লাহোৱাল মহাবিদ্যালয়ে এটা ৰেকৰ্ড কৰিছে যে 33খন প্ৰাচীৰ পত্ৰিকাযুক্ত এখন প্ৰতিযোগিতা এবাৰ আৰম্ভ হৈছে গতিকে বিচাৰকসকল আছে সন্মানীয় বিচাৰকসকলে বিচাৰ কাৰ্য চলাই আছে প্ৰাচীৰ পত্ৰিকাবিলাক আপোনালোকক দেখুৱাই যাম গতিকে আপোনালোকে প্ৰাচীৰ পত্ৰিকাবিলাক সুন্দৰকৈ উপভোগ কৰি যাওক আমি এখন এইটো ইংলিছ ডিপাৰ্টমেণ্টৰ এখন প্ৰাচীৰ পত্ৰিকা ইয়াৰ সম্পাদক আছে সম্পাদকৰ নাম কি আছিলে অভিষেক শৰ্মা অভিষেক কোৱাচোন তোমাৰ প্ৰাচীৰ পত্ৰিকাখনৰ বিষয়ে মানে মাৰ্মিডেন্স নামটো এই নামটো আপোনাৰ গ্ৰীকৰ পৰা আহিছে তো গ্ৰীকৰ যোনজন ব্ৰেভ ৱাৰিয়াৰ আছিলে মহান আছিলে মানে তেওঁ আছিলে আপোনাৰ ইমৰ্টেল আছিলে তেওঁ কোনেও মাৰিব নোৱাৰিছিলে আৰু তেখেতৰ যোনটো মানে গ্ৰুপ আছিলে যোনটো ৱাৰিয়াৰ আছিলে গ্ৰুপ অফ ৱাৰিয়াৰ্ছ তাহাঁতক কৈছিলে মাৰ্মিডেন্স তাহাঁতি আছিলে আনষ্টপেবল আনডিফিটেবল আছিলে চ' মানে আমিও যদি ইহঁতৰ নিচিনাকৈ যদি আমাৰ তাহাঁতৰ স্পিৰিটটো থাকে ভাবি গৈছোঁ যদি স্পিৰিটটো থাকে তেতিয়াহ'লে আমি যিকোনো মানে প্ৰব্লেম বা আপোনাৰ তেনেকুৱা মানে অভাৰকাম কৰিব পাৰিম আৰু ইয়াত আমি যোনটো দেখাইছোঁ আমাৰ ইয়াত কৰোণা ভাইৰাছৰ এইটো দেখাইছোঁ আপোনালোকে গম পাইছে কৰোণা ভাইৰাছ আৰু এইফালে যোনটো দেখাইছোঁ সেইটো হ'ল আগৰ দিনৰ পেণ্ডেমিক এতিয়া দিনৰ পেণ্ডেমিক আমি ফেচ কৰিছোঁ এইটো হ'ল কৰোণা ভাইৰাছ আগৰ দিনৰ যোনটো পেণ্ডেমিক আছিলে সেইটো আপোনাৰ বহুত ধৰণৰ আছিলে আৰু চবতকৈ ভয়ানক আছিলে ব্লেক ডেথ তেতিয়া দিনত মানুহবোৰে এইটো যোনটো ডাইগ্ৰাম দেখিছে এনেকুৱা ড্ৰেছটো পিন্ধিছে দেখিছে তেতিয়া মাস্ক নাছিলে এতিয়া মাস্কৰ বদলি এই চৰাই ঠোঁটৰ নিচিনা এইটো বনাই পেলাই ইউজ কৰিছিলে ইয়াৰ ভিতৰত আপোনাৰ ফ্ৰেগনেন্স আছিলে যাতে বেয়া গোন্ধ নাপায় ট্ৰিটমেণ্ট কৰোঁতে তেতিয়া মানে ইমান বহুত মানুহ মৰিছিলে ডেথ ৰেট বহুত আছিলে আৰু এতিয়া কৰোণা ভাইৰাছৰ আমাৰ যিহেতু মডাৰ্ণ টেকন'লজি আহিছে হেল্থ ফেচিলিটি আহিছে আমি এনেকুৱা এটা মানে ক'ব পাৰোঁ যে আমি ফাৰ্ষ্ট চাৰ্ভাইভাৰ যদি ক'ব পাৰোঁ যিহেতু মৰিছে কিন্তু এইটো হিচাপত নাই মৰা এইটো যেতিয়া হওঁতে মানে গোটেই ৱৰ্ল্ডখন থাৰ্ড পপুলেশ্যনে মৰি গৈছিলে তো মানে সেইটোৱে বুজাব বিচাৰিছিলোঁ যেনেকৈ আমি টেকন'লজি কেনেকুৱা মানে ভাল ব্যৱহাৰ হৈছে আৰু আমি মানে কৰোণাটো আমি অভাৰকাম কৰি আহিছোঁ এইবাৰ এইখন চুটৰকেইখন পৰিৱেশৰ পৰা কৰোণা মহামাৰীৰ ওপৰত এটি নিদৰ্শন দাঙি ধৰি আলোচনা আগবঢ়োৱা হৈছে এখন লাহোৱাল কলেজৰ বয়জ হোষ্টেল
কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰ নিবাসৰ পৰা এখন ৰিপ্ৰেজেণ্ট কৰিছে আৰু এইফালে আছে এখন নেহুজালি এখন ক'ৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছা ছাত্ৰী নিবাস লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসটোৰ নাম ডক্টৰ মামণি ৰচন গোস্বামী ছাত্ৰী নিবাসৰ পৰা আজি প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে নেহুজালি ঠিক আছে দাদা চালে নহয় ঠিক আছে দিয়া এইবাৰ আমি অৰ্থনীতি বিজ্ঞান বিভাগৰ প্ৰাচীৰ পত্ৰিকাৰ নাম কি আত্মনিৰ্ভৰ আৰু সম্পাদিকা হৈছে জুমি মিলি জুমি কোৱা আজি ইয়াৰ মেগাজিনখনৰ বিষয়ে অলপ কোৱা মেগাজিনৰ থিমটো হৈছে আত্মনিৰ্ভৰ ভাৰত সাম্প্ৰতিক সময়ত বহুত প্ৰচলিত ধাৰণা কিন্তু এই ধাৰণা মতে আমাৰ দেশখনে আমাৰ নিজৰ দেশত নিজৰ থলুৱা সম্পদসমূহ ব্যৱহাৰ কৰি সামগ্ৰীসমূহ উৎপাদন কৰিব লাগিব আৰু আমাৰ লোকসকলে এই সামগ্ৰীসমূহ তৈয়াৰ কৰিব লাগিব আমাৰ দেশৰ জনসাধাৰণ তথা ক্ষুদ্ৰ অৰ্থনীতিৰ ওপৰতে গুৰুত্ব দিছে হয়নে ঠিক আছে অৰ্থনীতি বিভাগ যে সেইকাৰণে অৰ্থনীতিতে গুৰুত্ব দিছে আমাৰ এই পইচাৰে খোদিত মানুহ অঁ এইফালে এটা বস্তু আছে পইচাৰে খোদিত মানুহ যিয়ে দেশখনৰ মানে অৰ্থব্যৱস্থাক প্ৰতিফলিত কৰিছে যিহেতু দেশখনৰ মানে অৰ্থব্যৱস্থাক মেৰুদণ্ড বুলি কোৱা হয় সেইকাৰণে এইটো টনকিয়াল হ'লেহে দেশখন মানে অগ্ৰগতি লাভ কৰিব মানে অৰ্থনৈতিক দিশত টনকিয়াল হোৱাৰ দিশটো গুৰুত্ব দিছে তলফালেও অৰ্থৰে মানুহ বনাই দিছে খুব ক্ৰিয়েটিভিটি আছে আপোনালোকে ট্ৰাই কৰিব আমি লগ পাইছোঁ আজি লাহোৱাল মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাৰ আয়োজক সমিতিৰ উপসভাপতি সন্মানীয় সুৰজ বৰা ছাৰ আজি প্ৰাচীৰ পত্ৰিকা এই যে প্ৰতিযোগিতা হৈছে আপোনাৰ অনুভৱটোৰ বিষয়ে অলপ কওকচোন হয় মই লাহোৱাল মহাবিদ্যালয়ৰ যি প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা সেই প্ৰতিযোগিতাখন আমি প্ৰত্যেক বছৰে মহাত্মা গান্ধীৰ যিটো জয়ন্তী 2 অক্টোবৰত পাতোঁ কিন্তু এইবাৰ আমাৰ লাহোৱাল মহাবিদ্যালয়ৰ যি ৰূপালী জয়ন্তী বৰ্ষ চলি আছে গতিকে ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি এইবাৰ 22 অক্টোবৰলৈ মানে পাই দিয়া হয় ইয়াৰ অনুভৱটো মোৰ এনেকুৱা যে প্ৰাচীৰ পত্ৰিকাত বিহুখন যিহেতু প্ৰত্যেক বছৰে পাতে কিন্তু এইবাৰ অনুভৱটো অলপ বেলেগ এই কাৰণে এইবাৰ টোটেল 33 প্ৰাচীৰ পত্ৰিকা আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে গতিকে প্ৰত্যেকখন পত্ৰিকাতে কিবা এটা নতুনত্ব মানে আৰম্ভ কৰিছে দুবছৰ কৰোণা কালত বন্ধ হৈ আছিল বন্ধ হোৱাৰ পিছত এই দুবছৰৰ পিছত যিবিলাক ল'ৰা ছোৱালী অনুমতিবিলাক উপস্থাপন কৰিছে আৰু মই যি দেখিছোঁ কিন্তু আমাৰ লাহোৱাল মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যি সৃষ্টিকৰ্মী মনোভাৱ সেই সৃষ্টিকৰ্মী সুন্দৰ আৰু তেওঁলোকৰ সেই সুন্দৰ মনোভাৱবিলাক এইবাৰ মানে সৰ্ববৃহৎ প্ৰাচীৰ পত্ৰিকা সংখ্যাটো এইবাৰ সৰ্ববৃহৎ নহয় জানো এইবাৰ হ'ব আগৰ বছৰত আমাৰ 10খন 12খন খুব আটাইতকৈ বেছি 28খন হৈছিলে কিন্তু এইবাৰ টোটেল 33 হৈছে গতিকে 33 এতিয়া কমপ্লিটৰ আমাৰ ইয়াত ওলাইছে গতিকে আমি স্বাভাৱিকতে আমি উৎফুল্লিত হৈছোঁ যে ল'ৰা ছোৱালীবিলাকৰ সাহিত্যৰ প্ৰতি যিটো উন্নতি থেংক ইউ ছাৰ
ডিপাৰ্টমেণ্ট হয়? কমাৰ্চ ডিপাৰ্টমেণ্টৰ কমাৰ্চ ডিপাৰ্টমেণ্টৰ। তুমি সম্পাদিকা ন? তোমাৰ নামটো কি? ভাৰতী পাঠক। ভাৰতী পাঠক ইণ্ডিগ'ৰ সম্পাদিকা। তুমি অলপ কৈ দিয়াচোন তোমালোকৰ প্ৰাচী পত্ৰিকাখনৰ বিষয়ে। আমাৰ প্ৰাচীৰ পত্ৰিকাখনৰ যিটো থিম হয়, মেইন থিম সেইটো হৈছে আমাৰ আই জননী, যিজনীয়ে বিশ্বটো সৃষ্টি কৰিছে। সেই জননীজনীৰ যিহেতু এই মানৱ সমাজ, যি সমাজখনে যি মানৱ জাতিয়ে এই পৃথিৱীলৈ একেবাৰে শেষ পৰ্যায়ত আহিও আমাৰ জননীক যিদৰে ধ্বংসৰ পথত আগ্ৰসৰ কৰি লৈ গৈ আছে, কোনেও কিন্তু আই জননীৰ কথা ভবা নাই। চবেই নিজৰ প্ৰয়োজন পূৰাবলৈ যিখিনি বস্তু লাগে গোটেইখিনি প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি আই জননীৰ পৰাই লৈ আছোঁ, কিন্তু কোনেও তেওঁৰ কথা চিন্তা নকৰে। যদি এইভাৱে আমি আই জননীৰ বিনাশ কৰি গৈ থাকোঁ, তেন্তে সেই দিনটো দূৰ নহয় আৰু আমাৰ আই জননী একেবাৰে নোহোৱা হৈ যাব, মানৱ জাতিৰ অস্তিত্বই নাথাকিব তেতিয়া। সেইটো কাৰণে আমি এই মেগাজিন প্ৰাচীৰ পত্ৰিকাটোৰ জৰিয়তে জনাব বিচাৰিছোঁ যে গোটেই মানৱ জাতিক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোক ওলাই আহক। এতিয়া মাত মাতিবলৈ হ'ল, নহ'লে আমাৰ আইজনীক বচোৱাটো অসম্ভৱ হৈ পৰিব। যদিও বহুতো মানুহে চেষ্টা কৰি আছে, প্ৰচেষ্টা চলাই আছে আইজনীক বচোৱাৰ ক্ষেত্ৰত, কিন্তু সেইখিনি মানুহৰ সংখ্যাটো যিখিনি ধ্বংস কৰাৰ তুলনাত একেবাৰে কম। সেইটো কাৰণে আমি ইয়াত এজন মানুহক যেনে যাদৱ পায়েং, ফৰেষ্ট মেন অফ ইণ্ডিয়া, তেওঁৰ জৰিয়তে আমি সেইটো উদাহৰণ দাঙি ধৰিছোঁ আৰু মানৱ জাতিক সেইটো আমি আহ্বান জনাইছোঁ যাতে তেওঁলোক ওলাই আহে। ঠিক আছে, থেংক ইউ। বিচাৰকে বিচাৰ কাৰ্য চলাই আছে। এয়া মহাবিদ্যালয়ৰ শিক্ষকসকলে এটা ফটো ছেশ্যন কৰিছে। শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াত চাইছে। এইফালে বিচাৰকে বিচাৰ কাৰ্য চলাই আছে। বিচাৰ কাৰ্য চলাই আছে খুব সূক্ষ্ম দৃষ্টিৰে। প্ৰত্যেকটো দিশ আচলতে চাইছে খুব সূক্ষ্মভাৱে। এখন প্ৰাচী পত্ৰিকাত থাকিবলগীয়া সামগ্ৰিক দিশসমূহ পৰ্যবেক্ষণ কৰিছে আৰু প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ তেওঁলোকে প্ৰদান কৰিব। এইফালে দেখুৱাইছোঁ খুব সুন্দৰ এটা পৰিৱেশ। সুন্দৰ এটা পৰিৱেশ। আমাৰ লগত আছে বিপ্ৰেখা, সোণালী, কেনেকুৱা আজি অনুভৱ কোৱা? ভাল লাগিছে ন? ভাল লাগিছে আজি? ঠিক আছে। প্ৰথমবাৰতে এটা ৰেকৰ্ড কৰিছে ন? ঠিক আছে। ভৱিষ্যতে আমি আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু অধিক সুন্দৰভাৱে প্ৰাচীন পত্ৰিকা প্ৰস্তুত কৰি যাব। প্ৰাচীন পত্ৰিকাৰ প্ৰতিযোগিতা শেষ হ'লগৈ, প্ৰায় শেষ অৱস্থা পালেহি। আৰু এই প্ৰতিযোগিতাত আজি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ 4টা পুৰস্কাৰ দিয়া হ'ল আৰু 29খন প্ৰাচীৰ পত্ৰিকাক নিচুকনি বঁটা হিচাপে প্ৰদান কৰা হ'ল। গতিকে আচলতে প্ৰথম, দ্বিতীয়, তৃতীয় 3টা পুৰস্কাৰ দিয়া হৈছে, চতুৰ্থটো নিচুকনি বঁটা। আৰু বাকী যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে তেওঁলোকক অংশগ্ৰহণ কৰাৰ কাৰণে এখন মানপত্ৰ আৰু উপহাৰেৰে তেওঁলোকক পুৰস্কৃত কৰা হৈছে। আৰু এতিয়া আজি এই প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছে পোহৰ। আৰু পোহৰ প্ৰতিযোগীসকলক আমি বিচাৰিছোঁ এইফালে। পোহৰ চাওঁ অকণমান, আমি মেগাজিনখন দেখাম মেগাজিনখন। এইখন পোহৰ, মই অলপ এনেকৈ দেখাই লৈছোঁ, তাৰপিছত আমি প্ৰতিযোগীসকলৰ লগত কথা পাতিম। এইখন হৈছে পোহৰ। কোন বিভাগ? এওঁলোক হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কলা শাখাৰ ক খণ্ডৰ ছাত্ৰ ছাত্ৰী, মানে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ আৰ্টছৰ এ ছেকশ্যনৰ এওঁলোক ষ্টুডেণ্ট হয়। তোমালোকে এখন কিমান দিনৰ পৰা লাগি আছিলা কোৱাচোন? পোহৰ
এক সপ্তাহ তোমালোকে পুৰা কষ্ট কৰিলা আৰু কষ্ট কৰি আজি একদম তাৰ যিটো ফল কষ্টৰ ফল সদায় মিঠা তেওঁলোকে কষ্ট কৰিছে আৰু আজি প্ৰথম পুৰস্কাৰ লাভ পোহৰ মই দেখুৱাইছোঁ পোহৰ মেগাজিনখন মই আকৌ দেখুৱাইছোঁ চাওক একদম ধুনীয়াকৈ কিতাপেৰে অলংকৰণ কৰিছে আৰু যিবিলাক থাকিব লাগে আটাইবিলাক উপাদান ইয়াত সন্নিৱিষ্ট কৰিছে সন্নিৱিষ্ট কৰি পোহৰে আজি প্ৰথম পুৰস্কাৰ লাভ কৰিছে আৰু প্ৰথম পুৰস্কাৰ তোমালোকে কি লাভ কৰিছা 5,000 টকা আৰু মানপত্ৰ নগদ 5,000 টকা আৰু মানপত্ৰ পাইছে গতিকে ইয়াৰ যিবিলাক এডিটৰিয়েল বৰ্ড আছে এডিটৰিয়েল বৰ্ড সম্পাদনা সমিতি তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ ইমান কষ্ট কৰি 33খন মেগাজিনৰ ভিতৰত প্ৰথম হ'ব পৰাটো কিন্তু সাধাৰণ কথা নহয় গতিকে আমি হাতলি এটা হৈ যাওক সকলোৱে হাতলি এটা থেংক ইউ অ'কে শুভেচ্ছা জনাইছোঁ দেই অ'কে থেংক ইউ আজি এই মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাৰ তৃতীয় স্থান পাইছে থাৰ্ড প্ৰাইজ পাইছে মেগাজিনখনৰ নাম হৈছে ইৰিনি ডিপাৰ্টমেণ্ট অফ পলিটিকেল চায়েন্স লাহোৱাল কলেজ ডিপাৰ্টমেণ্ট অফ পলিটিকেল চায়েন্স লাহোৱাল কলেজে আজি 33খন ৱাৰ্ল্ড মেগাজিন কম্পিটিশ্যনৰ ভিতৰত আজি থাৰ্ড প্ৰাইজ পাইছে কোৱাচোন তোমালোকে কিমান দিনৰ পৰা লাগি আছিলা এই গোটেই মেগাজিনখন বনাওঁতে কিমান দিন লাগিছিলে এক সপ্তাহ পুৰা এক সপ্তাহ কষ্ট কৰিছা তাৰ মাজতো ক্লাছ হৈ আছে তাৰ মাজে কৰিছা ক্লাছৰ শেষত কৰিছা মানে পুৰা কষ্ট কৰিছা ন 2,000 টকা নগদ আৰু মানপত্ৰ হয়নে আৰু সম্পাদিকা কোন হয় তুমি তোমাৰ নামটো কৈ দিয়া আসমা খান সম্পাদিকা হয় আৰু ইৰিনি আজি থাৰ্ড প্ৰাইজ পাইছে মই ইৰিনি মেগাজিনখন অকণমান দেখাবলৈ চেষ্টা কৰিম এইসকল হৈছে ইয়াৰ এডিটৰিয়েল বৰ্ডৰ মেম্বাৰ আৰু এইখন হৈছে ইৰিনি ৰাজনীতি বিজ্ঞান বিভাগ লাহোৱাল মহাবিদ্যালয় খুব সুন্দৰ অলংকৰণ কৰিছে আৰু এইখনেই হৈছে ইৰিনি এইবাৰ আমি আহিছোঁ আজি প্ৰতিযোগিতাৰ চতুৰ্থ অৰ্থাৎ বিচাৰকৰ নিচুকনি বঁটা হিচাপে পুৰস্কাৰ পাইছে কোন ডিপাৰ্টমেণ্ট অসমীয়া বিভাগ লাহোৱাল মহাবিদ্যালয় অসমীয়া বিভাগে আজি 33খন ৱাৰ্ল্ড মেগাজিন কম্পিটিশ্যনৰ 4th প্ৰাইজ অৰ্থাৎ বিচাৰকৰ নিচুকনি বঁটা হিচাপে লাভ কৰিছে এখন এনাজৰী তোমালোকৰ কেনেকুৱা লাগিছে আজি ভাল লাগিছেনে কিমান দিন লাগি আছিলা এখন বনাওঁতে এক সপ্তাহ পুৰা লাগি আছা সম্পাদিকাৰ নাম কি কোন হয় আছানে তুমি কি নাম কৈ দিয়া কণিকা গোহাঁই সম্পাদিকা লগতে এইসকল হৈছে এডিটৰিয়েল বৰ্ডৰ মেম্বাৰ আচ্ছা তোমালোকে কি প্ৰাইজ পাইছা প্ৰাইজটোৰ কথা কৈ দিয়া কি আছে প্ৰাইজটো নগদ 1,000 টকা আৰু মানপত্ৰ আছে হয়নে ঠিক আছে আমি এতিয়া দেখুৱাইছোঁ এইখন এনাজৰীখন অকণমান দেখুৱাই দিছোঁ এইখন হৈছে এনাজৰী অসমীয়া বিভাগ লাহোৱাল মহাবিদ্যালয়ৰ এনাজৰী খুব ধুনীয়া অলংকৰণ কৰিছে খুব ধুনীয়াকৈ এওঁলোকে অলংকৰণ কৰিছে আটাইবিলাক ইয়াত জড়িত হৈ আছে খুব ধুনীয়াকৈ ঠিক আছে আমি পুনৰবাৰ তোমালোকক কংগ্ৰেচুলেশ্যন জনাইছোঁ দেই ঠিক আছে থেংক ইউ এইখন হৈছে যুগান্তৰ আৰু যুগান্তৰ ৱাৰ্ল্ড মেগাজিনখনে পাইছে আজি প্ৰতিযোগিতাত দ্বিতীয় স্থান কিন্তু এওঁলোক সদস্যসকল নাই এওঁলোক গুচি গ'ল এওঁলোক হৈছে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকলে বনাইছে কিন্তু এওঁলোক গুচি গ'ল সেইকাৰণে সদস্যসকলক আমি এতিয়া লগ নাপালোঁ যেন হওক এখন ছেকেণ্ড পজিশ্যন পাইছে লাহোৱাল মহাবিদ্যালয়ৰ ৱাৰ্ল্ড মেগাজিনৰ কম্পিটিশ্যন আজি ইমানতে শেষ হৈছে আৰু ইতিমধ্যে বিচাৰকসকল গৈছে প্ৰায় সকলোবিলাক শিক্ষাৰ্থী গৈছে সকলোবিলাক ৱাৰ্ল্ড মেগাজিনৰ লগত জড়িত হোৱা মেম্বাৰবিলাক সদস্যসকলো এতিয়া ঘৰলৈ লাহেকৈ যাবলৈ লৈছে আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' যদি আগলৈ পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ